নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটি ব্লগলৈ আজি আমি যাম লখিমপুৰ অভিমুখে আমাৰ যি অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ নতুন নাট ৰামৰ অৰণ্যগমন ভৰতৰ পাদুকা স্থাপন ভাওনাখন আছে তাত আমি আজি সেই ভাওনাখন আজি আমি কৰিম লখিমপুৰৰ হাৰমতিৰ ভাওনা সমাৰোহত গতিকে আপোনালোকো আজি মোৰ লগত লখিমপুৰলৈ যাব লাগিব গতিকে চাই থাকক মোৰ লগত ভিডিঅ'টো স্কিপ নকৰিব আপোনাক মই ৰাস্তাৰ গৈ থকাৰ সেই তিতা মিঠা অভিজ্ঞতা সকলোৰে সাক্ষী কৰাম গতিকে মোৰ লগত চাই থাকিব মোৰ লগত আছে নয়ন এয়া পাপুদা আৰু আজি নতুন নাট আপোনালোক দেখুৱাম চবেই কোনে কি কৰিছে এইটো মাইনাই হাতখন এনেকৈ এতিয়া বিক্ৰম বহি গৈছে চানগ্লাছ পিন্ধিছে অভিনন্দন জ্ঞাপন কৰিলোঁ ধন্যবাদ এয়া দেৱাশীসেও চানগ্লাছ পিন্ধিছে চানগ্লাছৰ আজি ফেশ্বন হৈছে আমাৰ নাই কাৰণে নাই আমাৰ নাই আকৌ বহুত দূৰ বাট কৰি বাই আমি পালোহি হাৰমতি ভাওনা সমাৰোহত আমি আগৰবাৰো ভাওনা কৰিবলৈ আহিছিলোঁ ৰাম পৰাজয় সীতাৰ পাতাল গমন কিন্তু এইবাৰ কৰিবলৈ আহিছোঁ ৰামৰ অৰণ্যগমন ভৰতৰ পাদুকা স্থাপন বৰ সুন্দৰ আয়োজন কৰিছে এওঁলোকে ভাল লাগে ইয়াত আহি প্ৰত্যেকবাৰে আহোঁ এইবাৰো আহিছোঁ আশা কৰিছোঁ এইবাৰো সেই আগৰ দৰে সুকীয়া আমেজ লাগে আমি বহুত দূৰ জাৰ্ণি কৰি আমি বৰ্তমান উপস্থিত হৈ গ'লোহি হাৰমতি নয়নে চুলি ঠিক কৰিছে ওলাবলৈ নহয় ভালকৈ ওলাই দিয়া আজি মোৰ ভাল লগা চৰিত্ৰ এটা আছে কৈকেয়ী আজি কিন্তু মাতটো অলপ ভাঙি আছে কালি প্ৰতিযোগিতা আছিলে মাতটো ভাঙি আছে আজি ভিডিঅ'টো ক'বলৈ অলপ চেষ্টা কৰিম ভাওনাখনৰ আজি অলপকৈ এয়া চাওক আমাৰ ৰাইজে প্ৰেক্টিচ কৰি আছে ৰক্তিম দা আজি আপুনি কি কৰিব বশিষ্ঠমণি আজি এটা ব্যতিক্ৰম চৰিত্ৰ লক্ষ্মণৰ পৰা এটা বশিষ্ঠমণি দেই আজি দেখুৱাবলৈ চেষ্টা কৰিম আজি মই প্ৰত্যেকটো চাওক খুব ইচ্ছা থাকিল লাদেনে কি কৰিবি আনিছে আজি ৰূপম দাও আমাৰ মেকআপ নি বঢ়িয়া মাইনা কি ভৰত কেনে লাগিছে লাজ কৰিছা নি আজি তুমি কি কৰিবা আজি পাংগু মই ইউটিউব চেনেল এটা খুলিলোঁ নহয় অৰ্ণগমনটো বিৰাট ভাল লাগে ৰাম পৰাজয়কৈ ভাল লাগিলে অৰ্ণগমনৰ মানে সেই নিগেটিভ আহিব যায় নহয় আইনাগীত আজি বজাব বুলি আশা কৰিছোঁ দেই দীপাংকৰ আজি কি কৰিবা সীতা ডায়েৰী কৰিছে দেই মানে সীতাও ডায়েৰী ওলায় নানাটো নুসুধোৱে আৰু এয়া আজি আমি সাজু হৈ গ'লোঁ আৰু সাজু হৈ যোৱা মেকআপ কৰি ৰেডি হ'লোঁ মেকআপ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত গৈ জনাবলৈ নাপাহৰিব আজি মই কৈকেয়ী আৰু আপোনালোক দেখুৱাম মোৰ লগত কোন কোন আছে কোনে কোনে আমি চৰিত্ৰ কৰিম জামিন আজি কি আজি মই মাৰিছ বৰ ভয়ংকৰ মানে ধুনীয়া ৰূপ এটা লৈছে কৃষ্ণ আশীৰ্বাদ শুভেচ্ছা থাকিল জাৰি পেলাব বুলি আশা আছে জাৰি পেলাব ধন্যবাদ এয়া ভাওনাত মানুহ আমাৰ ৰাকেশ দা ৰেডি হৈছে আৰু লাদেন ভাই এয়া তাৰকা ওলাই আছে দেই তাৰকা এয়া আমাৰ বন্ধু দেই বিক্ৰম ওলাই আছে এয়া দেৱাশীষ আমাৰ ধুনীয়া সীতা দেই আজি একদম ডাঙৰ কথা এটা হ'ল
আজি কি হ'ল গম পাই নে চাওকচোন কি কাপোৰ আনিব মোৰ গম নাপাওঁ মই কি কাপোৰ আনিব আপোনাৰ গতিকে কাপোৰযোৰ চব একদম একে কাপোৰযোৰ আমি দুটা পিন্ধি লৈ আহিছোঁ তথাপিতো একো নহয় আৰু শাহুবাৰী একেই আজি এটা চিন কৰি আহিলোঁ আৰু এটা চিন কৰি অহাৰ পাছতে অলপ মানে টিকলি চিকলিবোৰ খুলি অকণমান আজৰি হৈ লৈছোঁ আৰু তেনেকুৱাতে আহিলে আমাৰ লখিমপুৰৰ মোৰ বন্ধুবৰ্গ এয়া চুম একদম লখিমপুৰৰ জনপ্ৰিয় অভিনেত্ৰী এইবোলে জিতুকণ এইবোলে একদম ৰাজা লখিমপুৰত খালি থকা মানুহকেইটা হয় দেই এইকেইটা আৰু খুব ভাল পাওঁ নহয় মই হাৰমতিৰ পৰা দূৰ হ'ব বুলি ভাবিছিলোঁ তেনেকৈ বুলি ভাবিলোঁ নদীখন পাৰ হ'লে আমি হেৰি পায় ইয়াৰ পায় আজিলৈ ইমানেই পুনৰ অন্য এটা ব্লগত লগ পোৱাৰ আশাৰে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ